আটাইতকৈ দুখ কিহে দিয়ে পাৰ হৈ যোৱা দিনবোৰে আৰু সুখ কিহে দিয়ে পাৰ হৈ যোৱা দিনবোৰে কওক আপোনাৰ কাহিনী মই শুনি আছো কাহিনীবোৰ লৈতো আমি জীয়াই থাকো But to be more precise, আসলতে কাহিনীবোৰ আমাৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে ঠিকে কৈছো নে ভাইচ ভাৰ্সা 2007 চনত তেওঁক প্ৰথমবাৰ লগ পোৱা যেতিয়া 7 নম্বৰ বাৰ কুৰ্তিটো সলনি কৰিছিলো আৰু ৰুমমেটে শিকাই দিয়া স্ক্ৰিপ্টখন পাহৰি কেৱল তেওঁৰ চকুৰ আগত থৰ হৈ ৰৈ গৈছিলো হেজাৰ শব্দ কঢ়িয়াই পৰা উঠত কেৱল মাত্ৰ এটা হাই প্ৰথমটো হাই কিয় বাৰু ইমান কঠিন হয় মই শেষৰবাৰলৈ তাইক বাইক কৈ যেতিয়া কেবত উঠি নিজৰ ৰুমলৈ আহি আছিলো মোৰ কাণত বাজি আছিল জগজিৎ সিঙৰ কেইটামান গজল গ্লাছখন খুলি দিছিলো আজিও গম নাপালো বতাহ যাকে মুখখনত চুই গলে কিয় এনেকুৱা লাগে যেন তাই লগোৱা পাৰফিউমটো তাৰ গোন্ধটো আজিও মোৰ নাকত লাগি আছে প্ৰথম বাইটো কিন্তু কঠিন আচলতে কি জানে সময়ৰ খুঁটত মানুহ হেৰাই যায় এগালমান স্মৃতি থৈ যায় প্ৰথমে দুখ লাগে খঙো উঠে যেন হৃদয়ৰ নিজৰে কিছুমান টুকুৰা হেৰাই গৈছে ইনসিকিউৰিটিজ ফ্ৰাষ্ট্ৰেশ্যন সেল্ফ ডাউট আৰু এদিন ভাগৰুৱা হৈ পৰো আৰু আমি শিকি যাওঁ একসেপ্ট কৰিবলৈ লগত থকা আৰু নথকা দুয়োটাকে কিছুমান ঘা ঠিক হয় জানো সময়ৰ লগত দেখোন বেছিহে গভীৰ হৈ যায় প্ৰতিটো ঘা ঠিক হৈ যোৱাৰ প্ৰয়োজন নাথাকে কিছুমান দাগ গোটেই জীৱন থাকি যায় and maybe এইবোৰে আমাক আৰু গভীৰ কৰি তোলে in short আমাক জীয়াই থাকিবলৈ শিকায় আগতকৈ অলপ বেলেগকৈ অলপ অৰ্থপূৰ্ণভাৱে লাহে লাহে আমি হৈ পৰো আন এজন ব্যক্তি এজন সাহসী ব্যক্তি Let's keep it simple. দুখ আছে হতাশা আছে কিন্তু ভাল লগাওতো বহুত কিবা কিবি আছে বহুত আছে চাকৰিৰ প্ৰথমটো দিনত তেওঁ আহি মোৰ ঘৰৰ তলত ৰৈ আছিলহি মোক এবাৰ উইশ কৰিবলৈ পিৰিয়ডছৰ মুড ছুইং হোৱাৰ পাছত মই তেওঁক ব্লক কৰি দিছিলোঁ আৰু এগালমান তেওঁ মোক ইমোজি পঠিয়াইছিল মই বেয়া পোৱাৰ বাবে তেওঁ চিগাৰেটটো দলিয়াই দিছিল ইমান সাহসী মানুহ এজনে এদিন মোক জোৰেৰে সাবতি কান্দিছিলেও I do remember everything. First text, first hug, first kiss, smell of his cologne, everything. আৰু এতিয়া এইবোৰ মোৰ কিবা যেন ফেৰী টেল যেন লাগে আচলতে মানুহ আঁতৰি গলে আমি কেৱল বেয়াখিনিহে মনত ৰাখো তেওঁলোকে আমাৰ কাৰণে কৰা ত্যাগ এইবোৰ আমি সব পাহৰি যাওঁ তেওঁলোকে দিয়া এফৰ্টছখিনি আমি পাহৰি যাওঁ জেদ অহংকাৰ কেৰিয়াৰ গ্ৰোথ স্পেচ
এইবোৰ হিচাপ কৰি আমি মানুহকে হেৰুৱাই পেলাওঁ এবাৰো আমি ভাবি নাচাওঁ যে আমিওতো কাৰোবাৰ কাৰণে হ'ব পাৰোঁ টক্সিক কেতিয়াও এপলজি খোজা নহয় ভুলটো আমাৰ নিজৰো থাকিব পাৰে কিন্তু আমি সময়ত মানি নলওঁ সময়ত বুজি নাপাওঁ আনক ব্লেম দিওঁ কিন্তু নিজক কেতিয়াবা প্ৰশ্ন কৰোঁনে আমি কি কৰি আছো কিয় কৰি আছো কাৰ বাবে কৰি আছো চাহ ঠাণ্ডা হ'ল বিস্কুটো শেষ আচলতে জীৱনটো এনেকৈয়ে আগবাঢ়ে এক্সট্ৰা পাৰ্লেজিৰ দৰে শেষ হৈ যোৱা পেকেটটো পাহৰি যোৱাই ভাল হিল হোৱা সহজ হৈ পৰে জানেনে কোনোবাই ঠিকেই কৈছে আমি যি বিচাৰো সেয়াই জীৱন নহয় আচলতে আমাৰ লগত যি হৈ আছে সেয়াহে জীৱন But let's do one thing. আগুৱাই গৈ থাকো দিয়ক ভাগৰ লাগিলে অলপ জিৰাম দুখ লাগিলে অলপ কান্দিম নিজক বুজিম কিন্তু হেৰাই নাযাওঁ এটাইতো জীৱন Cheers!